নমস্কাৰ দৰ্শকসকল, এক্সপ্ল'ৰ উইথ সংগীতালৈ আপোনাক সকলোকে স্বাগতম। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। খুবেই বেছি ডিমাণ্ড আছিলে এই ভিডিঅ'টোৰ কাৰণে আৰু বহুত দিনৰ পৰা এই ভিডিঅ'টো বনামকৈ একচুৱেলি হোৱা নাছিলে। ব্যস্ততা বহুত বেছি হৈ গৈছে জীৱনটোত আৰু তাৰ লগতে বহুতবোৰ সলনিও হ'ল, সময় পৰিস্থিতি বহুতবোৰ সলনি হ'ল, যাৰ কাৰণে মই মোৰ ইউটিউবৰ লাইনটোত খুব বেছি এটা সময় দিব পৰা নাই। কিন্তু আপোনালোকে ইমানেই বেছি মৰম দিছে আৰু এই ভিডিঅ'টো একচুৱেলি চবেই বিচাৰিছিলে যে মই বনোৱাটো। কমেণ্টছবোৰ বহুত পাই আছিলোঁ, যাৰ কাৰণে মই উৎসাহ পালোঁ। আপোনালোকৰ এই মৰমবোৰৰ কাৰণে অশেষ ধন্যবাদ আৰু বেছি পলম নকৰি সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিলোঁ। ইতিমধ্যে বহুতখিনি পলম হৈ গৈছেগৈ বাৰু। আজিৰ ভিডিঅ'টো আছিলে মোৰ ব্ৰেচেছৰ আপডেটিং এটা ভিডিঅ'। চ' বিশেষ কথা নাপাতো, আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। চ' ইমানে আছিলে আজিৰ ভিডিঅ'টো। বহুতকেইটা ক্লিপছ একচুৱেলি ল'বলৈ নহ'ল, বহুতখিনি অলৰেডি পেচেণ্টছ আছিলে তাতে। চ' তেনেকৈ বৰ বিশেষ এটা নোৱাৰিও ক্লিপছবোৰ ল'বলৈ, যিমান পাৰোঁ আপোনালোক দেখুৱাই গৈছোঁ। আৰু ফোন একচুৱেলি ভিতৰত তেনেকৈ এলাউড নাই, চ' সেইকাৰণে নহ'ল। হয়তো মই চেষ্টা কৰিম এদিন যাতে যিখিনি সময়ত মোৰ চলি থাকে ট্ৰিটমেণ্টটো, সেইখিনি সময়তো আপোনালোকক যাতে মই দেখুৱাব পাৰোঁ, তাৰো মই চেষ্টা কৰিম। আৰু বৰ্তমানৰ মোৰ টিথ কণ্ডিশ্যন এয়া। চ' মোৰ এইটো তাত অকণমান টেৰা আছিলে, যিটো এটা ফ্লেট হৈ গ'ল। কিন্তু আকৌ ভিতৰতো মই মোৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে যিসকলে চাইছে তেওঁলোকে গম পাব, আগতে মোৰ ৰং ট্ৰিটমেণ্ট হৈ গৈছিলে, যাৰ কাৰণে মোৰ দাঁত মিছাতে উঠাব লগা হৈছিল, যিকেইটা দাঁত উঠোৱাৰ কোনো প্ৰয়োজনেই নাছিলে। চ' সেইকেইটা দাঁত এতিয়া আকৌ সেইখিনি জেগা ফিলিং হৈ আছে, যাৰ কাৰণে এতিয়া সময় লাগিছে। ইতিমধ্যে মোৰ এতিয়া 10 months হ'ল প্ৰপাৰ মোৰ এই ট্ৰিটমেণ্টটোৰ। চ' মোৰ এই ট্ৰিটমেণ্টটো ষ্টাৰ্ট হৈছিলে 2021 মে'ত আৰু এতিয়া হৈছে 2022 ফেব্ৰুৱাৰী মান্থ। চ' মোৰ 10 নম্বৰ ছেশ্যনটো এইবাৰ মই কমপ্লিট কৰিলোঁ, যিটো আপোনালোকক দেখুৱালোঁ সেইটো মোৰ 10 নম্বৰ ছেশ্যন আছিলে। চ' এইখিনি এতিয়া মোৰ এইটো ইম্প্ৰুভমেণ্ট হৈছে আৰু বৰ্তমান আৰু তেওঁলোকে কৈছে যে আৰু মোৰ 6 months মান লাগিব, মানে মোৰ যিটো কণ্ডিশ্যন সেই হিচাপত মানে এলাইনমেণ্ট আহি গৈছে। কিন্তু মোৰ আগৰ যদি প্ৰথম ভিডিঅ'টো যদি চাইছিলে আপোনালোকে, সেইসকলে গম পাব মোৰ অলৰেডি মানে ৰং ট্ৰিটমেণ্ট এটা হৈছিলে, যাৰ কাৰণে মিছাতে মানে অদৰকাৰীতে দাঁত উঠোৱা গৈছিলে। আগতে যিকেইজন ডক্টৰে চাইছিলে তেওঁলোকে যি দাঁত উঠাব লগা নাছিলে, তেওঁলোকৰ প্লান মতে একচুৱেলি চবৰে প্ৰতিজন ডক্টৰে এটা এটা প্লান থাকে যে এনেকুৱা টাইপত ট্ৰিটমেণ্টটো যাব, তেওঁলোকৰ মতে সেইটো কৰিছিলে। কিন্তু বৰ্তমান যিটো গম পাইছে যে সেইকেইটা অদৰকাৰীতে উঠোৱা গ'ল। এতিয়া সেই গেপবোৰ ক্ল'জ কৰি আহি আছে, যিবোৰ দাঁত সেইখিনি সময়ত উঠালে। চ' সিমানেই, আৰু 6 মাহ লাগিব বুলি কৈছে, ত' নাজানো আৰু কিমান লাগে। ত' বিশেষ একো চিন্তাৰ কাৰণ নাই, আপোনালোকে একদম ফ্ৰী হৈ টেনশ্যন ফ্ৰী হৈ যাওক। আৰু মোৰ ডক্টৰজন হৈছে ডক্টৰ দীপজ্যোতি বৰুৱা। মই মোৰ আগৰ ভিডিঅ'টোতো এইটো কথা তেওঁৰ নাম মেনশ্যন কৰিছোঁ। তেওঁ খুবেই এজন ভাল ডক্টৰ, সেইটোতো আৰু মই ক'বই নালাগে। মোৰ ট্ৰিটমেণ্টৰ ফালৰ পৰা মই গম পাইছোঁ আৰু মোৰ
স্মাইলটোত হেপিনেছটো দেখি নিশ্চয়কৈ আপোনালোকে অনুভৱ কৰিব পাৰিছে। চ' এইটোৱে সদায় মেণ্টেল ষ্ট্ৰেছটো তেতিয়াহে কমি যায় যেতিয়া আমি ডক্টৰজনৰ ওচৰত যাওঁ বা কথা পাতোঁ, তেতিয়া আমি গম পাওঁ যে কেনেকুৱা ধৰণৰ কি হ'ব গৈ আছে। আৰু যিহেতু এতিয়া মোৰ 10 নম্বৰ ছেশ্যন মই কমপ্লিট কৰিলোঁ, সেইটো কাৰণে এতিয়া আৰু বেছি মানে এইটো ৰিলিফ কৰি আহিছে যে মানে এনেকৈ হৈ গৈ আছে, মই যেনেকৈ ভাবিছিলোঁ ঠিকে সেইমতে হৈ গৈ আছে। চ' সিমানে আছিলে। আপোনালোকে বেছি ষ্ট্ৰেছ নল'ব, ভাল ডক্টৰ এজনৰ ওচৰত যাওক। যদি আপুনি গুৱাহাটীৰ লাচিত নগৰৰ ওচৰ পাজৰে হয় তেনেহ'লে বা লাচিত নগৰৰ আপুনি আহাৰ কমিউনিকেশ্যনে বহুত বিশেষ প্ৰব্লেম নহয়, তেতিয়াহ'লে আপোনালোকে মই ছাজেষ্ট কৰিম ডক্টৰ দীপজ্যোতি বৰুৱাৰ ওচৰতে আপোনালোকে ট্ৰিটমেণ্ট কৰাটো। যিহেতু মই মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰি আছোঁ, সেই হিচাপত মই মোৰ ডক্টৰজনে অবভিয়াছলি মই তেওঁকে ছাজেষ্ট কৰিম। এই সন্দৰ্ভত আপোনালোকে আৰু কিবা ডিটেইল জানিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ কমেণ্ট যোগে মোক সুধিব পাৰে, আৰু মই যিমান পাৰোঁ অতি সোনকালে আৰু এটা ভিডিঅ' আনি আপোনালোকৰ গোটেই কমেণ্টবোৰৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ইমান বেছি উৎসাহ দিয়াৰ বাবে মোক বহুত বহুত ধন্যবাদ, আৰু আগলৈ তেনেকৈ উৎসাহ দি যাব বুলি আশা কৰিছোঁ। আৰু চাই থাকিব আপোনালোকে এক্সপ্ল'ৰ উইথ সংগীতা, নতুন নতুন ভিডিঅ' আনি থাকিম। এইবাৰ ফুল ড্ৰেছত আহিছোঁ। চ' কিমান পাৰোঁ আপোনালোকে ছাপোৰ্ট কৰিলে নিশ্চয়কৈ আৰু ভালকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিম। আৰু এই মোৰ আগৰ ভিডিঅ'টো যেনেকৈ আপোনালোকে সকলোৱে আঁকোৱালি লৈছে, নেক্সট ভিডিঅ'বোৰ তেনেকৈ আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আৰু ভুলবোৰ হ'লে আঙুলিয়াই দিব। যেনেকৈ আপোনালোকে উৎসাহ দিছে তেনেকৈ যদি ক'ৰবাত ভুল হৈছে সেইটোও আপোনালোকে জনাব, তাৰ পৰাও মই উৎসাহে নিশ্চয়কৈ পাম। তেতিয়া ভুলবোৰ গম পাম, কি কৰিব লাগিছিলে, কি মই নজনালোঁ, কেনেকুৱা ধৰণৰ আপোনালোকে আৰু কণ্টেণ্ট চাব বিচাৰে। আৰু মোৰ বেলেগ বেলেগ ভিডিঅ' আছে, অকল ব্ৰেচেছৰ ওপৰতে নহয়, বেলেগ কিছুমান ব্লগছো আছে, সেইবোৰ আপোনালোকে চাব বুলি আশা কৰিলোঁ। চ' ছাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই কোনোবাই তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব, আৰু চাই থাকিব এক্সপ্ল'ৰ উইথ সংগীতা। আজিলৈ ধন্যবাদ।